নমস্কাৰ সকলোকে কাতি বিহুৰ উলগ জনালো। আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰ নামঘৰৰ পৰা। আমাৰ নামঘৰত আজি কাতি বিহু উদযাপন কৰিব লৈছে, গতিকে কেনেদৰে আমি উদযাপন কৰোঁ সকলো ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু চাই কেনেকুৱা পায় নিশ্চয় জনাব। যদিও কাতি বিহু কঙালী, তথাপিও কিন্তু আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহৰে মনবোৰ একেবাৰে উৎসৱমুখৰ হৈ আছে। আমাৰ গাঁৱলৈ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া যিহেতু আমাৰ গাঁৱলৈ আহিছে, গতিকে তেখেতক সকলোৱে এনেকৈ আদৰি আপোনালৈও সকলোৱে আমি কাতিবাৰ বিচাৰ